ভিতৰৰ পৰা টেপুকেইটা আনগৈ। পিছে ছোৱালীজনীৰ ঘৰলৈ যোৱাও বহুত দিন হ'ল নহয়। ছোৱালীজনীলেও বৰকৈ মনত পৰিছিলে বুজিছ। ঠিকেই, পিছে এতিয়া মন গ'লে যাব নহয়। ছোৱালীজনী ঘৰৰ পৰা আহিব পৰা হ'লে ভালেই আছিলে এদিন। ঠিকেই কৈছ। কচুৰ টেপু কেইটামান আছিল, তাকেই ৰুইছো। কচু সিজাই ৰুইছা নে কেঁচাই ৰুইছা? সিজাই ৰুই নেকি? কচু সিজাই ৰুলে কাইলৈ খাবলৈ পাবা। হয় জানো? যদি হয় তেন্তে যাচোন, পাচিত বাকী পাচি থকা টেপু সোপা সিজাই আনগৈ। বুঢ়া-বুঢ়ী কচুকেইটা সিজাই ৰুবলৈ কৈ শিয়ালকেইটা লুকাই থাকিলগৈ। বুঢ়ীয়ে কচু সিজাবলৈ গ'ল। বুজি কিজানিবা কচুকেইটা সোনকালে সিজেই গছ ডাঙৰেই হয় বা সেইকাৰণে তেওঁলোকেও ভাবিলে শিয়ালকেইটাৰ কথাই সঁচা। সেইকাৰণে তেওঁ কচুকেইটা সিজাবলৈ গ'ল। সিজিছেনে নাই? হ'ল হ'ল ৰ। সন্ধিয়া লাগিলেই পাই। তাকেই অকণ খৰ কৰি ৰু। হলগে। Rabana nahar asal ke, nakli kare natak.
बहुत सारे लोग समझते हैं कि 4 दिन में हम हिप्नोसिस सीख ही नहीं सकते और मैं কালি শিয়ালকেইটাই কৈছিলে কচুকেইটা আজি হ'বই বুলি কচুকেইটা চাগে হ'লেই হপায় ৰহ তাকে চাই আহোঁগৈ গোটেই বাৰীখন তহলিং কৰিলে পাই আৰু এই শিয়ালকেইটাই আমাক ঠগিলেও ঐ বুঢ়া বুঢ়া এইপিনে সোনকালে চাহিচোন এয়া কি কৰিলে এইপিনে চাচোন গোটেই বাৰীখন তহলিং কৰিলে কি হ'ল ইমান তেতে এখন চা বাৰীখন গোটেই বাৰীখন কি কৰিলে চাচোন হাই হাই এই শিয়ালকেইটাই ঠগিলে ঐ চাচোন এয়া কি কৰিলে আমাক গোটেই ঠগিলে ঐ এই শিয়াল হোপা কাৰণে আমাৰ গোটেই হোপা কচু টেপু নষ্ট হ'ল এইকেইটা কিবা কৰিব লাগিব জান এইকেইটা দিব লাগিব এখাৰ ঠগিলেও এই শিয়ালকেইটাক এহেকা দিব লাগিব ঠিকেই কৈছ বুঢ়াৰ বুঢ়ী বৰ ইমান কষ্ট কৰি কচুকেইটা ৰুইছিলে তাকো শিয়ালকেইটাই খাই থৈ গ'ল তেওঁলোকে তেনেকৈ দুয়ো আকৌ দুখে দুখে বহি ঘৰুৱা যিকেইটা কাম আছিলে সেইকেইটাকে কাম কৰি তেওঁলোকে গুণা কথা কৰিব ধৰিলে কেনেকৈ এই শিয়ালকেইটাৰ ওপৰত ফুটক তুলিব পৰা যায় মই এটা কথা ভাবিছোঁ শুনিছ কি কথানো এই শিয়ালকেইটাই যে আমাক ঠগিলে তাকে লৈ কথা ভাবিছোঁ তই ভিতৰতে মৰা ভাও জুৰি শুই থাকিবি আৰু মই তোৰ কাষতে নাহৰৰ টাঙোনডাল নিম আৰু মই বাহিৰত ইনাই বিনাই কান্দি থাকিম আৰু যেতিয়া এটিকৈ শিয়াল আহিব মই বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিম আৰু মই যা তই ভিতৰলৈকে যা মই তোৰ কাষত নাহৰৰ টাঙোনডাল দিম ভাল লাগে নাটক চাই মোৰো ভাল লাগে
বুঢ়ীয়ে গোটেইখিনি শিয়ালতে টঙনিয়াইছিলে যদিও গোটেইকেইটা শিয়াল নমৰিলে। তেনেকৈ সিহঁতি লেঙেৰাই গৈ আৰু ঘৰ গুচি গ'লগৈ আৰু। তাৰপিছত বহুত দিন গ'ল, বুঢ়ী আকৌ আগৰ দৰে আছে আৰু দুয়ো খাই বৈ জীয়াই আছে। তেওঁলোকৰ আকৌ জীয়েক এজনী বহুত দূৰলৈ বিয়া দিছে। সদায়তো যাব নোৱাৰে, ছোৱালীও আহিব নোৱাৰে, তথাপিও মাজে মাজে ইঘৰৰ পৰা সিঘৰলৈ অহা যোৱা হয়। তাকে লৈ বুঢ়ীয়ে এবাৰ গোটা কথা কৰিলে। বুজিছ, ছোৱালীজনীলৈ বৰ মনত পৰিছে পাই। ছোৱালীজনী ঘৰৰ পৰা অহা হ'লে ঠিকেই কৈছ, খালি বাটত যদি শিয়ালকেইটা পাওঁ তেতিয়া? শিয়ালকেইটা ভয়ত আকৌ ঘৰতো সোমাই থাকিব নোৱাৰ নহয়। তাকো হয়। যা তেনেহ'লে। মই আজিয়ে যাওঁ নহ'লে। যা পিছে ভাগ শিয়ালকেইটা আছে ন, কেনেকৈ যাব পাৰোঁ? সেই তাকে আৰু, হ'লেও যাওঁ বুজিছ, বৰকৈ মনত পৰিছে নহয় তাইলৈও। যা তেনেহ'লে, ইমানে মনত পৰিছে যদি আজিয়ে ওলা। অঁ তেন্তে মই টোপোলা দানিকেইটা লৈ আহোঁগৈ। মই যাওঁ বুজিছ। যা তই ভালকৈ থাকিবি। পিছে বেছি দেৰি নকৰিবি আকৌ। হ'ব দে। ছোৱালীজনীৰ ঘৰত থাকি আহোঁগৈ, ছোৱালীজনীৰ ঘৰত খাই বৈ অকণমান শকতো হৈ আহোঁগৈ, তহঁতিও খাই ভাল পাবি। অঁ মই যাওঁ দেই। বহুত দিন হ'ল, বুঢ়ীয়ে জীয়েকৰ ঘৰতেই আছে। জীয়েকৰ ঘৰতে ইঘিৰিটো কৰি বুঢ়ী জীয়েকৰ লগত বহুত দিন হোৱাৰ পাছত আৰুনো কিমান দিন থাকিব? ঘৰলৈকে যাওঁ বুজিছ। যাবি জানো? অঁ তহঁতৰ ঘৰত থকাও আকৌ বহুত দিন হ'ল নহয়। পিছে শিয়ালকেইটা কি কৰিবি? তাকে ভাবিছো ৰ, কি বা কৰা যায়। মোৰ মনত এটা কথা আহিছে। কি কথা অ? আমাৰ সেই বাৰীখনতে এটা লাও ফুল আছে, তই তাতে সোমাই যাবি বুজিছ আই। অঁ ঠিকেই কৈছ। ৰ মই লাও ফুলাটো আনোগে। অঁ যা। জীয়েকে বাৰীত থকা লাও ফুলাটোতে মাকক ভৰাই দিলে। মাকক ভৰাই দি জীয়েকে বিদায় দিলে। যা আই যা। ভালদৰে যাবি দেই।
বুঢ়ীয়ে লাওটোত সোমাই সোমাই বাগৰি বাগৰি আহি আছে। বাগৰি বাগৰি আহি থাকোঁতেই আমাৰ শিয়ালৰ বাৰীখন পালেহি। শিয়ালৰ হাবিখন ওচৰতেই আছে। শিয়ালৰ হাবিখন ঘৰৰ ওচৰত পাওঁ পাওঁতেই শিয়ালৰ হাবিখন পালেহি। নহয়, মই পলাব বিচৰা নাছিলো অ'। মই তহঁতকে শুনাম বুলি গান এটা শিকি আহিছিলো। এ শুনিবি নেকি? ৰহ তেন্তে। ঐ কলি ঐ, ঐ বগী ঐ, ঐ কলি বগী, কলি বগী, ঐ কলি, কলি, ঐ বগী, কলি ঐ, বগী ঐ, আহ ঐ কলি ঐ, ঐ বগী ঐ, আহ বুঢ়ীক জোকাবলৈ আহিছিলি নহয়, পালি এতিয়া এহেকা। শিয়ালকেইটা কুকুৰে খেদি লৈ গ'ল আৰু কেতিয়াও বুঢ়া বুঢ়ীক আমনি কৰিবলৈ নাহিলে।